নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এয়া দেখিছে আয়োজনবিলাক দেখি গমেই পাইছে, মাঘৰ বিহু উৰুকা কাঠ আলু সিজাই থৈছোঁ। আৰু এইফালে বেঙেনা আলু দি মাছৰ মূৰ, লগতে পিঁয়াজৰ ডলা ভাজি, আৰু সিফালে এখন তিলৰ তৰকাৰী। আৰু মাঘৰ বিহু স্পেচিয়েল তৰকাৰীখনটো গমেই পাই, চুকা টেঙা আলু মাছ দি পেলাই বনোৱা গৈছে। আৰু আমি প্ৰায় বিহুত মাছটোৱেই খাওঁ, মাংসটো নানোৱেই বাৰু। মাছে যিমান কিনি পাওঁ সিমান কিনিয়ে বনাওঁ। সেয়াই আৰু মাছ উতলি আছে, মিষ্টাৰ আৰু মই লগ লাগি বনালোঁ। এয়া তিনিখন একেলগে আপোনালোকক দেখুৱাইছোঁ। সেইখিনিকে বনালোঁ আৰু বৰ বিশেষ বনাই থকা নাই। মিষ্টাৰক ক'লোঁ অলপমান তুমি হেতাপাত ধৰি পেলাই চোৱাচোন বোলো, নিমখটো হৈছেনে নাই, সিমানেই আৰু। তেওঁ সেইখিনি বাৰু টেষ্ট কৰি পেলাই দিলে। সেয়াই আৰু আমি দুইজনে লগ লাগি ভাত বনাই আছোঁ, বিহু ভাত। মাঘ বিহু শুভেচ্ছা সকলোলৈকে থাকিল দেই ৰাইজ। আৰু এইফালে আমাৰ চুকা টেঙা, গছ আলু, মাছ দিয়া তৰকাৰী ৰেডি হৈ আছে। দুইজনে লগ লাগি বনালোঁ। আৰু এইফালে মাছৰ মূৰ আৰু আলু দি পেলাই বেঙেনা ভাজি, আৰু এইফালে আছে পিঁয়াজৰ নলা আৰু আলু ভাজি, আৰু এইফালে গছ আলু, তিলৰ সৈতে এখন মাছৰ জোল আৰু গছ আলু দি ইমানখিনিয়ে আজি। মই বনোৱা নাই বুলি ময়ে বনাই আছোঁ, মানে একেলগে দুইজনে বনাই আছোঁ আৰু। তাৰমানে ইমান সময় ভিডিঅ' কৰিবলৈতো নহ'লে, বাছ এতিয়া আৰু অলপমান ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ বিহু বুলি। এতিয়া ভাত পানী আমাৰ হৈ গ'ল, আমি অলপ দেৰিকৈ খাম। এতিয়া অলপ সময় বহি লওঁ, এতিয়াতো 9:30 বাজি গ'ল। সেয়াই আৰু তেনে ব'লক, ছোৱালী কি কৰি আছে দেখুৱাই দিওঁ। আমাৰ ছোৱালীয়ে পূৰা মোবাইল চাই আছে, সদায় গালিয়ে পাৰোঁ মোবাইল চোৱা কথাক লৈ। আজি আৰু ধৰক গালি পাৰা নাই আৰু দিয়কচোন, বিহু বুলি আমিও ভাত পানী বনাব লাগেতো, সেয়ে আৰু যি কি নহওক। নে কি কোৱা? আজি কি হৈছে হা? আজি কি কৈ দিয়া? কাতি বিহু নেকি? কি বিহু? মাঘ আজি কি? মাঘ বিহু আজি কি? আজি উৰুকা। কোৱা আপোনালোক সকলোলৈকে উৰুকাৰ শুভেচ্ছা থাকিল। কোৱা ভালকে কৈ দিব নোৱাৰা নেকি? বহি লোৱা, লৈ পেলাই কৈ দিয়া। ভাতখিনি আগত লৈনো কেনেকৈ ৰৈ থাকোঁ, নহয় জানো? ভাতখিনি আগত লৈ ৰৈ থাকিবলৈ নহয়গৈ। ভাতখিনি সজাই ল'লোঁ। ছোৱালীক আৰু ভাবিছে দুখন কাঁহীয়ে সজাইছে। ছোৱালীক মই খুৱাই দিব লাগে, তাই নিজে নাখায়। সেয়াই আৰু ছাইডত মিউজিক বাজি থকাৰ কাৰণে মই মিউট কৰি পেলাই ৰাবিংটো আকৌ দি দিলোঁ। যিটো মোৰ অৰিজিনেল ভইচ আছিল সেইটো কাটি দিলোঁ। সেয়াই আৰু দেউতাকলৈ অপেক্ষা কৰি আছোঁ, তেওঁক মাতি আছোঁ ভাত পানী বাঢ়ি লৈ পেলাই, আৰু লগতে দুইজনীয়ে কেমেৰাৰ লগত কথা পাতি আছোঁ। সেয়ে কৈছোঁ ভাতখিনিনো আগত লৈ কিমান লৈ থাকিব, তো খাই দিওঁ, পিছদিনা আকৌ আপোনালোকক একেটা ভিডিঅ'তে লগ পাই আছোঁ। সেয়ে আৰু কথামতেই পিছদিনা আৰু মই একেটা ভিডিঅ'তে ৰাতিপুৱা আজৰি হৈ, মই দেৰি হ'ল বাৰু, 11:30 বাজিল। আজৰি হৈ গোসাঁই সেৱা কৰি ধৰি আহি ছোৱালীক জলপান দিলোঁ, মই নিজেও খালোঁ। তাই আৰু জানেই সৰু ল'ৰা ছোৱালী, গতিকে অকণমান জলপান দিলেই বহুত সময় লাগে খাই শেষ কৰোঁতেই। সেয়াই আৰু আমি ভাবিছে গেটৰ মুখতনো কিয় খাইছে, মানে কথাটো হ'ল কি, আমাৰ অসুবিধাটো গম পাইছে, আপোনালোকে দেখিছে। সেয়াই আৰু মানে চোতালখনত ৰ'দটোৱে নপৰে, অকণমান আগতহে ৰ'দটো পাওঁ, গতিকে সেইখিনিলৈকে যাওঁ। সেয়াই আৰু সেইখিনিতে বহোঁ। আৰু ইফালে মিষ্টাৰে গাড়ীখন কিবা চাফা কৰি আছে, লগতে বহুত মিউজিক বজাই মানে কৰি আছে আৰু কিবা ব্যস্ত হৈ আছে। কিবা আঠা লগাই আছে, এনেকৈ মালাডাল এৰি যায়তো, সেয়ে লগাই আছে। মই বোলো ঠিক আছে তুমি কৰি থাকা। সেইখিনি সময়তে আলহীয়েও ফোন কৰিলে যে আজি বিহু খাবলৈ ভাটিবেলা যাম। মই বোলো ঠিক আছে তেনেহ'লে, সেইটো কথাও পাতিলোঁ। আৰু ইফালে ছোৱালী জলপান খাই হোৱাই নাই, চাইছোঁ তাৰপিছত হৈছে, মই ফোন কৰিলোঁ, খাই হৈছে। আৰু সেইখিনি সময়তে আৰু তাই গান বজি থকা দেখি ওচৰৰ ছোৱালীজনীও আহিলে, ল'ৰাটোৱে লৈ আহিলে, আৰু তাই আৰু নাচি আছে, মানে বাপেকে তাইক লৈ আহিছে।
সেয়াই আৰু তাই গানটো বজি তাই ৰ'বই পৰা নাই খালি নাচি আছে খুব ভাল পাইছে তাই বিহু বুলি তাইক কিবা এটা দিলোঁ এইখিনি সময়তে মই সুধিছিলোঁ জলপান খাবানে সিহঁতে ক'লে যে ভাত খাই আহিলোঁ বহু 1:30 বাজিল যিহেতু সেইকাৰণে সেয়া আৰু আমিও বোলো ভাতটো খাই কৰি লওঁ লৈ পেলাই আৰু অলপমান খেলোঁ সেয়া ভাতটো খাই আহিলোঁ বাপেক জীয়েকে অলপমান আগপিনে সেই অলপমান ৰ'দহে আছে ৰ'দটোতো আৰু খুব সোনকালে নাইকিয়া হৈ যায় আপোনালোকেতো গমেই পাইছে সেয়া বাপেক জীয়েকে অলপমান খেলি আছে তাকে বোলো মই বিহু বুলি সিহঁতে যে খেলি আছে সেয়াকে মানে অলপমান ভিডিঅ' কৰি ৰাখোঁ বুলি পেলাই সেয়াই ৰাখিলোঁ পাছত সেয়া তাইক গম পালে আৰু গম পাই পেলাই লাজো কৰিছে দেখিছেনে যে খেলি আছে সেয়াই আৰু ইফালে আৰু তাই মোৰ কাষলৈ আহিল মোৰ কাষলৈ আহি মই বহি ল'লোঁ এই কামখিনি আজৰি হৈ মোৰ লগত ঢেৰ কিবা কিবি কথা কৈ আছে কি কথা কৈ আছে কি সুধি আছে সেয়াও তাইহে জানে কিবা কিবি কৈ থাকে খালি ওচৰত থাকে মোৰো মনত নাই কিন্তু কিবা ভাল লগা কথা এটাই কৈ আছিলে যি কি নহওক কিবা কিবি শিকাই দিব লাগে কিবা কিবি সুধিয়ে থাকে মানে কি ওচৰত থাকিলে আপুনি যদি লগ পাই গম পাব কথা সুধিয়ে থাকে সেইকে নহয় এইটো বয়সত হয়ে কিজানি সকলোৰে আৰু ৰ'দটো শেষ হ'ল আৰু মোৰ কি হয় ৰ'দে নপৰে কাপোৰবোৰ সেই টিংখনতে দি থৈছোঁ আপোনালোকে দেখিছে ন যিখিনি কাপোৰ নুশুকায় সেইখিনি কাপোৰ সেনেকৈ দি থ'ব লগা হয় মানে যিখিনি ঘৰত পিন্ধা কাপোৰ সেনেকৈ দিওঁ তাতে যদি দি দিওঁ তেতিয়া শুকাই যায় সেয়া আৰু ৰ'দটো একেবাৰে নপৰে সেয়া আৰু কি কৰিব মানে কি এনেকুৱা ঠাণ্ডা দিনকেইটা মোৰ বহুত বেছি কষ্ট হয় কাপোৰ শুকোৱা ৰাতিপুৱা খুব সোনকালে ধুই দিব লাগে তেতিয়াহে কাপোৰখিনি শুকাই যায় বা আজি ফাইনেলি কাপোৰখিনি শুকাই গ'ল সেয়া আৰু আলহী অহা কথা আছে বাকী কাম কৰি আলহীৰ লগত লাগোঁ সন্ধিয়াখিনি সময়ত আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু আলহী আহিলে মানে মিষ্টাৰৰ ফ্ৰেণ্ড আহিলে তেওঁৰ লগতে তেওঁৰ ফেমিলিও আহিলে তেওঁলোকৰ লগতে অলপ সময় ব্যস্ত হৈ গ'লোঁ আৰু ভিডিঅ' বনাই নাথাকিলোঁ ভাবিলোঁ আৰু আজি 2 দিন হ'ল ভিডিঅ'টো একেলগে দিছোঁ 2 দিনৰ ভিডিঅ' মই একেলগে লগাই দিছোঁ ইমান বেছি সময় নাই সেইটো কাৰণে ভাবিলোঁ আৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ তেন্তে আজিলৈকে বিহু সকলোকে শুভেচ্ছা দি আমাৰ ফেমিলিৰ ফালৰ পৰা এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ তেন্তে বাই বাই